গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু আজি আমি এঠাইলৈ গৈ আছোঁ গৈ পিনি আপোনালোকক দেখাই আছোঁ কোনফালে যাওঁ আমাৰ লগত গৈ আছে এয়া ড্ৰাইভাৰ আৰু পিছফালে গৈ আছে এইকেইটা শুই শুই গৈছে অঁ ড্ৰাইভাৰ কেনেকুৱা লাগিছে আজি ফুৰিবলৈ যাবলৈ পাই কালি একদম যি ঢেৰ মানুহ হ'ল দেখা পাইছে আপোনালোকে পুৰা আজি শেষৰ সোমবাৰ কাৰণে মানে শাওনৰ শেষৰ সোমবাৰ কাৰণে একদম কিমান গৰমত মানুহ গৈছে আপোনালোকে দেখা পাইছে আৰু আমিও এনেকুৱা জেগালৈকে গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ আমি ক'ত যাওঁ আৰু এয়া হৈছে বাবা থান আৰু বাবা থানৰ দৃশ্য এয়া আপোনালোকে দেখা পাইছে কিমান মানুহ হৈছে আজি গেটখন গোবা থাকে ময়ো হালধীয়া ৰঙা ড্ৰেছ পিন্ধি আহিব লাগিছিলে বলব মজা নালাগিলে ফালিলে এইফালে দেখিছে আমি এতিয়া নুমলীগড় পাইছোঁহি আৰু বেছি দূৰ পোৱাগৈ নাই মানে বহুত দূৰ আছে এতিয়াও 3 ঘণ্টামান বাট যাবলৈ আছে তো গাইজ এয়া হৈছে হালধিবাৰী বুঢ়ী আই মন্দিৰ আৰু ইয়াতে আমি সেৱা কৰিলোঁ তো গাইজ আমি এতিয়া কাজিৰঙা পাৰ হৈ মানে বোকাখাট চোকাখাট কাজিৰঙা কহৰা কুঠৰি চব পাৰ হৈ আহি গ'লোঁ আৰু এতিয়া মানে এনেকুৱা কি বুলি কয় নাজানো মানে জখলাবন্ধা পাৰ হৈ অঁ বোকাখাট চোকাখাট কাজিৰঙা পাৰ হৈ থৈ বাগৈ পাৰ হৈ আহিছোঁ এতিয়া আমি অলপ পিছত জখলাবন্ধা পামগৈ আৰু তাৰপিছত আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আচলতে আমি মানে ক'লৈ গৈ আছোঁ এতিয়ালৈকে মই মানে খোৱা হোৱাই নাই ক'ত গৈ আছোঁ তো তাৰপিছতহে ক'ম মানে চিনাকি থাকিব লাগে মানে ক'ৰবাত গ'লে মানে ভাত চাত খাই আহিবলৈ পানী বাঢ়ি আছে পূৰা আৰু এইফালে দেখাইছোঁ এয়া একদম পানী বাঢ়ি আছে পূৰা ইয়াত বেছিভাগ পানী বাঢ়িয়ে থাকে আৰু যেতিয়াই আহোঁ দেখোঁৱেই তো গৈছে আপোনালোকে দেখিছে আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ ওচৰ পাই গ'লোহি মানে আৰু অকণমান দূৰ আৰু দেখিছে কেনেকুৱা ভিৰ হৈছে সাংঘাতিক ভিৰ হৈছে কাৰণ আজি শাওনৰ শেষৰটো সোমবাৰ হয় হৰি শিৱ শম্ভু এয়া পাই গ'লোঁ চব তো গাইজ আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ আহি গ'লোঁ আৰু শৰাই দিবৰ কাৰণে লৈ ল'লোঁ প্ৰসাদ গাইজ আপোনালোকে দেখিছে কেনেকুৱা ভিৰ হৈছে মই অলপ আগে পিছে দেখাই দিছোঁ সমাজৰ মাজত এই কৰিলেহে ভিডিঅ' বেছিকৈ ভিউৱাৰ্ছ পায় নহয় জানো গাইজ হয়নে নহয় আৰু এয়া পূৰা মানুহ ফুল মৃত্যুঞ্জয় মন্দিৰত গাইজ এয়া হৈছে মৃত্যুঞ্জয় মন্দিৰ আৰু এইজনী হৈছে মই আৰু এয়া হৈছে মৃত্যুঞ্জয় মন্দিৰ চবতকৈ ডাঙৰ অসমৰ ভিতৰত ডাঙৰ শিৱলিংগ আমি মানে শৰাই চৰাই দি আহিলোঁ আৰু সেৱা কৰি আহিলোঁ ভিতৰত তাৰপিছত এতিয়া ইয়াতে অলপ বহিছোঁ তাৰপিছত চাকি জ্বলাবলৈ যাম চাকি বেলেগ জেগাত জ্বলাব লাগে সেইটো কাৰণে জ্বলোৱাগৈ নাই আৰু এতিয়া আমি চাকি জ্বলাবলৈ যাম অলপতে বহি লৈছোঁ ইয়াতেই চাকি জ্বলাই আৰু ইয়ালৈ আমি এতিয়া নামি যাম চাকি জ্বলাবৰ কাৰণে আৰু এয়া হৈছে বেলেগ মন্দিৰ নে কি নাজানো নে শৰাই দিয়ে ইয়াত সেইটো মই ভালদৰে নাজানো তো আপোনালোকে দেখা পাইছে কিমান ভিৰ হৈছে মানুহ কাৰণ আজি শাওনৰ শেষৰ সোমবাৰ সেইটো কাৰণে সাংঘাতিক ভিৰ হৈছে
এয়া হৈছে আমি পাই গ'লোহি এতিয়া এটা ডাঙৰ গৰিলা থকা মূৰ্তি এটা থকা জেগাটুকুৰা আৰু মৃত্যুঞ্জয় মন্দিৰৰ পৰা আমি আহিলোঁ এতিয়া আৰু গৈ আছোঁ আকৌ অৰ্কিডত সোমাম বুলি ভাবিছোঁ। অৰ্কিডত যোৱা ভিডিঅ'টো বেলেগ এটা ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ কাৰণ এই ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু চাবলৈ ভাল নালাগিব। সেইটো কাৰণে আপোনালোকে যদি ভাল পালে মোৰ ভিডিঅ'টো চাই কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ সোনকালে।